নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই একদম সিম্পল চিকেনৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া হ'ল চিকেন, মই ইমানখিনি লৈছোঁ, লগত দুটা বিলাহী কাটি লৈছোঁ আৰু পিঁয়াজ মই এনেকুৱা সাইজত কাটি লৈছোঁ। পিঁয়াজখিনি মই মিক্সিত পিচি ল'ম। আলু স্কোৱাছ একেলগে এনেকৈ কাটি লৈছোঁ আৰু লগতে এয়া জলকীয়া, আদা, নহৰু লৈ লৈছোঁ, মই মিক্সিত পিচি ল'ম। হালধি গুড়া, জলকীয়া গুড়া, জিৰা গুড়া, জালুকৰ গুড়া আৰু চিকেন মছলাও মই লৈছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, মইনো আজি কেনেকৈ ৰেচিপিটো বনাওঁ। এয়া হ'ল পিঁয়াজখিনি দেখিছেনে, আদা, নহৰু, জলকীয়া এনেকৈ পিচি ল'লোঁ। আধা পিচিছোঁ, মই গুড়ি কৰা নাই পূৰা। এনেকৈ গোটেইখিনি পিচি ল'লোঁ আৰু এতিয়া মই কেৰাহী পাতিয়ে থৈছোঁ, তেল গৰম হৈয়ে আছে। তেলতে মই পাঁচফোৰণ অকণমান দি দিলোঁ। পাঁচফোৰণটো অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। এনেকৈ ভাজি লৈছোঁ আৰু ইয়াতে এতিয়া মই যিখিনি মই পিঁয়াজ, আদা, নহৰু, জলকীয়া পিচি লৈছিলোঁ সেয়া দি দিম। এয়া তেলতে দি দিলোঁ। এনেকৈ দি লৈ গোটেই পিঁয়াজখিনি মই অকণমান এনেকৈ লৰাই দিম আৰু এতিয়া মই ইয়াতে মছলাখিনিও দি ল'ম। মছলাখিনি দিও অকণমান লৰাই লৈ ইয়াতে এতিয়া মই কাটি লোৱা সেই বিলাহীকেইটাও দি দিম। এতিয়া মই অকণমান ভাজি ল'ম। ইয়াতে এতিয়া চিকেনখিনিও দি দিলোঁ। এনেকৈ মই বেছিকৈ মছলাখিনি ভজা নাই, কম ভাজি পেলাই মই গোটেইখিনি ভাজি মানে দি লৈছোঁ আৰু এয়া মই নিমখ সোৱাদ অনুযায়ী দি ল'লোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দি ল'ব। এনেকৈ অকণমান লৰাই দিম। মই একেবাৰে সিম্পল চিকেনৰ ৰেচিপি বনাইছোঁ আজি। খুব সহজতে হয়, কেতিয়াবা খুব লৰালৰি হয় কাৰণে এনেকৈ বনাব পাৰি। আৰু এতিয়া এয়া মই কাটি লোৱা আলু আৰু স্কোৱাছ দি দিলোঁ। এয়া এনেকৈ এবাৰ লৰাই ল'ম গোটেইখিনি ভালকৈ। খুব কম সময়তে কম মছলাত হোৱা ৰেচিপি হয় এইটো, সহজ হয়, আপোনালোকেও বনাব। এনেকৈ লৰাই মই এতিয়া ইয়াতে ঢাকনিখন অলপ সময় কাৰণে মাৰি দিম। ঢাকনিখন মাৰি মই 10 মিনিটমান টাইম এনেকৈ সিজিব দিম। এতিয়া মই এয়া ঢাকনিখন এৰাই লৈ চিকেনখিনি লৰাই দিছোঁ, দেখিছেনে একদম সিজি গৈছে আৰু তলত অকণমান লাগি ধৰা নিচিনাও হৈছে, কালাৰটো ধুনীয়া আহিছে। মোৰ চিকেনৰ ৰেচিপি আৰু দুটামান দিয়া আছে, আপোনালোকে মুনমিছ পাকঘৰৰ চেনেলটোত গৈ ক্লিক কৰিলে মোৰ ৰেচিপিকেইটা চাব পাৰিব। এয়া হৈয়ে গৈছে। মই ইয়াতে পানী দিম। এতিয়া অকণমান লাগি ধৰা নিচিনাও হৈছে তলত, গোন্ধটো বৰ ধুনীয়া আহিছে। এতিয়া মই ইয়াতে পানী দি ল'ম। মই পানীটো গৰম কৰি লৈছোঁ, গৰম পানী দিছোঁ। এয়া গৰম পানী দিলে চিকেনটো আচলতে ভাল হয়। চিকেনটো গৰম পানী দিলে লগতে উতলি যায়, দেখিছেনে। এয়া অলপ সময় মই হ'বলৈ দিম আৰু কেনেকুৱানো পাইছে মোৰ ৰেচিপিটো কমেণ্ট এটা কৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে নতুনকৈ কোনোবাই চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। এয়া হৈয়ে গৈছে চিকেন, দেখিছেনে। মই বেছি পানীও কৰা নাই আৰু অলপ গ্ৰেভি টাইপ হোৱাকৈ ৰাখিছোঁ। এতিয়া মই এয়া ধনিয়া পাতকেইডাল কাটি লৈছোঁ এনেকৈ। এয়া চিকেন ৰেডি হৈ গ'ল। এতিয়া মই বাতি এখনতে এনেকৈ উলিয়াই লৈছোঁ। এয়া চিকেন ৰেডি, কালাৰটো বৰ ধুনীয়া আহিছে। আজিলৈ ভিডিঅ'টো মোৰ ইমানেই। আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।